মই একদম লগত ওচৰত আছো দাদা ঘূৰি দিলে ঘূৰাৰ পিছত মই কৈছো ওকে ঘূৰিছে যেতিয়া এটা আমি ৰিটাৰ্ণ পাৰলে নহয় মানে বোটখনলৈ যাম ঘূৰিয়ে দাদাই অকমান সময় এনেকে ফ্লো হৈ গ'ল মানে জানো হাত চাত এনেকে দিয়া নাই ভৰিচনি মাৰা নাই মই বোলো কি মানুহে সাঁতুৰি থাকোঁতে এনেকে অলপ কেতিয়াবা ৰখি দিয়ে ন সেইটো হ'ল নেকি 1 ছেকেণ্ড মান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মইতো টিউবটো পিন্ধি আছো মই তলৰ পৰা এনেকে দাদাক ফ্লো কৰি উঠাই দিলো দাদা ডুবি যোৱা নাই খালি মুখখন এনেকে তললে কৰি আছিল সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হয় মই উঠাই দিতে দাদা এনেকে দি পেলাই মুখেদি এনেকে বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল ওলাওঁতে মই ভয় খাই গ'লো তাৰপিছত তেতিয়া দাদা এনেকে চাইছেও চাই পেলাই বমি কৰি দিলে অকমান বমিটোত অলপ বিয়েৰ গুণাইছে বিয়েৰ খাইছিল অকমান পৰ্ক 1 পিচ খাইছিল ওপৰত তেওঁলোকে বনাই নিছিল সেই পৰ্ক পিচ টাইপ ওলোৱা নাই য়েল্লো টাইপ ওলাইছে মই চাগে এতিয়া চাগে ক্লিয়াৰ হৈ যাব মানুহজনৰ কিবা এটা চৰচনি খোৱাৰ নিচিনা হ'ল চাগে পানীত পৰিলে যিটো হয় তাৰপিছত মই তেওঁক দাঙি ধৰি আছো কিন্তু তেওঁৰ যোনটো এফৰ্ট এজন মানুহক উঠাই দিলে এটা এফৰ্ট থাকে ন মই উঠাইহে ধৰিছো মই তেওঁক ওচৰত লৈ থকা নাই পানীত মই জাষ্ট ডুবিব নোৱাৰাকে তেওঁ যিহেতু টিউব পিনা নাই মই এনেকে ধৰি আছো তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই যেনেকে মই উঠাই দিছো এনেকে দিলে ইফালে হালি গ'লে ইফালে হালি যায় ইফালে হালি গ'লে ইফালে হালি যায় সন্মুখত দিলে সন্মুখত হালি যায় তেতিয়া মই চিঞৰি দিছো চিঞৰি দিতে তেতিয়া সন্দীপনো আছিল পানীত সন্দীপনো গৈ পালে চিধাতে বোট এখন চলাই আছিল বোটৰ পৰা নামি সিও গৈ পালে ওপৰত থকা আমাৰ যিখন বোট চলাইছিল পাইলটজন তেওঁ জাপ মাৰি দিলে পানীত জাপ মাৰি পেলাই 10 ছেকেণ্ডৰ ভিতৰত তেওঁ গৈ পাইছে আৰু এখন সৰু এই কিবা এইটো কি কয় মানুহে যোনে বহি পেলাই এক্টিভিটিজ কৰে আৰু পানীত নদী টিউব টাইপ ডাঙৰ বোট টাইপ সেইখন লৈ গৈছে তাতে দাদাক উঠাই দিলে আৰু সন্দীপ আৰু সিদ্ধাৰ্থ অলপ ওখ সিহঁতে মূৰটোত ধৰি পেলাই দাদাক এনেকে পানীত মূৰটো নপৰাকে এনেকে ধৰি আছে আৰু পাইলটজনে টানি লৈ গুচি গ'ল বোটলে আমি পিছে পিছে আহি আছো আহি পেলাই ওপৰত উঠাই দাদাক তাতে শুৱাই পেলাই চিপিআৰটো দিছে এনেকে দি থাকোঁতে এই পাইলটজনে দিছে আৰু সন্দীপ নিজে পুলিচ অফিচাৰ সি জানে সিও কিবা মুখেদি এনেকে চাক কৰি দিছে মই দাদাৰ হাত ভৰিখনত মালিচ কৰি আছো গৰম কৰিবলৈ পানীত কিন্তু আধা মই ডুবি আছো মালিচ কৰি আছো তেনেকে আমি 15 মিনিটমান সময় কৰিছো তাৰপিছত তেওঁলোকে কোনোবাই ফোন কৰিছিল কিবা কোনে কাক কি ফোন কৰিছে মই এইটো নাজানো তাৰপিছত অলপ পিছত পুলিচ আৰু এম্বুলেন্স টাইপ পানীতে জাহাজ লৈ আহিল এবাৰ তেওঁলোক আহি পেলাই তেওঁলোকে চিপিআৰ দিছে আৰু ই যেহেতু জানে বুলি ক'লে সন্দীপক কৈছে কি তুমি মুখেদি কিবা পাম্প কৰে এনেকুৱা সেইটো কৰিব দিছে সেনেকে মোটামুটি আধা ঘণ্টা 40 মিনিট সময় দিছে মানে গাড়ী কিন্তু জাহাজখন মুভো কৰি আছে পাইলটজনক কৈছে তুমি চলোৱা মই তাতে এনেকে মালিচে কৰি আছো খালি মই তাৰ পৰা উঠি আহি চাইডত বহি লৈছো কাৰণ এখন মুভ কৰিব এতিয়া আৰু এনেকে আধা ঘণ্টা মান আগতে আমি বেলেগ এটা পোৰ্ট পালোহি আমি যোনটো পোৰ্টৰ পৰা আহিছিলো সেইটো পোৰ্টলৈ অলপ দূৰ হয় সেইকাৰণে ওচৰৰ পোৰ্ট এটাত আহিলো ওচৰৰ পোৰ্টত আহোঁতে অলৰেডি তেওঁলোকে মেডিকেলৰ কোনোবা মানুহ তাতে কৈ থৈছে টিম এটা ৰেডি হৈ আছে অহাৰ লগে আমাক পাৰ পোৱাৰ লগে আমাক কৈছে আপোনালোক চব চাইড হওক আমি চব চাইড হলো চাইডত বেলেগ এখন মানুহ ৰখা বোট এখন আছে তাতে ৰখিব দিলে আমি তাতে নামিলো তেওঁলোকে আহি পেলাই দাদাক চিপিআৰ দিছে কিবা মেচিন নমাইছে অক্সিজেন দিছে কিবা চেলাইন টেলাইন দিছে তাতেও আধা ঘণ্টা 40 মিনিট সময় তেওঁলোকে কৰি আছে তেতিয়া মই দাদা আঙুলিটো এনেকে চাইছিলো আঙুলিটো বুঢ়া আঙুলিটো মই ভৰিখন যে মালিচ কৰি আছিলো বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে মই ভগৱানক খালি মাতি আছো মহামৃত্যুঞ্জয় মন্ত্ৰ গাই আছো মই বোলো কি নীলা কিয় হৈ আছে আঙুলিটো ৰঙা হ'ব লাগিব দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে নীলা টাইপ হৈ গৈছে মই তেতিয়া ভাবিছো নীলা কিয় হৈ গ'ল তেতিয়া মই নাৰ্ছজনীক সুধি আছো তেওঁলোকক সুধিলে তেওঁলোকে ক'বলৈও মানে তেওঁলোকে ভালকে ইংলিছটোও নকয় কিবা তাতে মই কৈছো পালছ আছে নে নাই তেওঁলোকে মোক এনেকে দেখাইছে আমাক কিন্তু যাব দিয়া নাই চাইডত ৰখিব দিছে তাৰপিছত অলপ পিছত বেলেগ আৰু টিম আহিল পুলিচৰ এনেকুৱা এম্বুলেন্স টাইপ এনেকুৱা মানুহে কিবা লৈ আহিছে দাদাক টানি নি তাহাঁতকে উঠাই গ'ল আমাক কৈছে আপোনালোক কোনো মুভ কৰিব নোৱাৰি এটা থাকক তেতিয়া লগত সিদ্ধাৰ্থ গৈছে এজনকে যাব দিয়ে সিদ্ধাৰ্থ গৈছে তেওঁ যেহেতু আমাৰ মেনেজাৰ তেওঁই যাব তেওঁ কৈছে সন্দীপ মই অমৃত বাবা আমি বাকি 3টা যিকিটা আছিলো আমি ইয়াৰ পৰা যোৱা আৰু বাকি অসম এছ'চিয়েশ্যনৰ মানুহখিনি আমি তাতে থাকি গ'লো
আধা ঘণ্টা 40 মিনিটমান পিছত সিদ্ধাৰ্থে ফোন কৰি পেলাই বেলেগ এজনক কৈ পেলাই মোক সুধিছে মই ল'লোঁ মোক কৈছে জুবিন দা আৰু নাই তাৰপিছত আৰু আমি তাতে থাকি গ'লোঁ